আপোনালোকক লাখপতি বাইদেউ বনাব বিচাৰিছো। লাখপতি বাইদেউ মানে কি? অলপ আগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱা আপোনালোকে শুনিছে। লাখপতি বাইদেউ মানে হৈছে যিগৰাকী মহিলাই বছৰত 1 লাখ টকাৰ ব্যৱসায় কৰিব পাৰে। বিভিন্ন আঁচনিৰ জৰিয়তে কোনোবাই দোকান দিব পাৰে, কোনোবাই খেতি কৰিব পাৰে, কোনোবাই ছাগলী পুহিব পাৰে, কোনোবাই গাই গৰু পুহিব পাৰে। বিভিন্ন ব্যৱস্থাৰে আমি আপোনালোকক লাখপতি বাইদেউ বনাব বিচাৰিছো। মোৰ লক্ষ্য হ'ল যে আজিৰ পৰা 3 বছৰৰ ভিতৰত অসমৰ প্ৰতিগৰাকী আত্মসহায়ক গোটৰ সদস্যা লাখপতি বাইদেউ হ'ব লাগিব।